So love story to first time starting কৰিছো আৰু মোৰ লাইফৰ কথা এইটো ফাৰ্ষ্ট টাইম তাইৰ লগত মোৰ প্ৰেমৰ কাহিনী সো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব বিচাৰিছো তো ফাৰ্ষ্ট টাইম মানে কলেজৰ কাৰণে ৰেডি হৈছো আৰু লগৰটো আহি বাইকেৰে মাতিলে ঐ নহয় বল দেৰি হৈ আছে নহয় কলেজৰ কাৰণে জলদিকে ওলা আকৌ জলদি যাব লাগে নহয় তাৰ পিছত মানে মই ওলালো আৰু ওলাই পেলাই আপোনাৰ বেগ চেক সব ৰেডি কৰিলো জোতা মোজা পিন্ধি কলেজৰ কাৰণে ৰেডি হ'লো আৰু সেই মুহূৰ্ততে মানে মনটো আজি কেনেবাকৈ আতুৰ যেন লাগিছে সঁচাকৈ আজি মনটো নতুন এটা ফিলিং লাগি আছিল তাৰপিছত কি কৰিম আৰু তাৰপিছত আৰু লগৰটোৰ বাইকত উঠিলোঁ আৰু উলিবলৈ কলেজলৈ গ'লোঁ যোৱাৰ টাইমত গৈ আছোঁ কলেজৰ ওচৰ পাইছোঁহি জাষ্ট লগৰটোৱে বাইক ৰখাইছে যেন সূৰ্যই এটা নতুন মুহূৰ্ত লৈছে পখিলাবোৰ উৰি আছে ইয়েছ হোৱাট ইজ মিউজিক মানে হোৱাট আৰু সেইটা মতে ওচৰত মানে মিউজিক বাজি আছে ৰোমেণ্টিক মিউজিক মানে ক'বই নালাগে আৰু সেই সময়ত মানে ক'ৰবাৰ পৰা এটা ৰঙীন চেহেৰা মোৰ চকুৰ আগত ভাহি উঠিল মানে মানে ফিলিংটো ক'বই নোৱাৰি সঁচাকৈ তাৰপিছত মানে মোৰ মানে লগৰটোৱে মোক চালে আৰু তেনে কি কৰি আছ তই এইবোৰ এইপিনে ভালকৈ চাই আছোঁ ছোৱালীটোক ফটোকলৈ নাচাবি এনেকুৱা পিছত যদি কোনোবাই কিবা কৈ দিয়ে আকৌ পিছত আকৌ ভয়ো লাগি আছিলে পিছত মানে তাই ওচৰ পিন্ধি যেতিয়া গ'ল যাব ধৰিলে উফ মোৰ কি হ'ল মানে হাৰ্ট বিটটো ইয়াৰ নকবি আৰু ইমান মানে ধৰকিব ধৰিলে আৰু ইংলিছ নাজানো মই ইমান ভালকৈ ধৰকিঙেই কৰি ধৰি আছোঁ আৰু তাৰপিছত মানে কি কৰোঁ মানে মনটো গ'ল কথা এটা পাতোঁ নেকি অলপমান তাৰপিছত মানে ফটকলৈ মাত দিলোঁ শুনাচোন এবাৰ ক'লোঁ নুশুনিলে মানে দুবাৰ পিছত ক'লোঁ শুনাচোন তাৰপিছত মানে কি সুধিম আৰু তেনেকুৱা মুহূৰ্তত সুধিবলৈ একো নাই নহয় তাৰপিছত সুধি দিলোঁ ফটকলৈ তোমাৰ ডিপাৰ্টমেণ্টটো কোনটো আছিলে মানে ময়ো এই ডিপাৰ্টমেণ্টৰ যেন লগা যেন লাগিছে তো ফাৰ্ষ্ট টাইম আছিলে নহয় জানো তো ক'লে পলিটিকেল ডিপাৰ্টমেণ্ট কি মজা মানে ময়ো পলিটিকেল ডিপাৰ্টমেণ্টৰ মেজৰ ফাৰ্ষ্ট চেমৰ আৰু তাই আছিল থাৰ্ড চেমৰ এবছৰ ডাঙৰ কিন্তু হ'ল আৰু এবছৰ ডাঙৰ হ'লে একো নহয় নহয় তাক লগৰ বুলি ক'লোঁ আৰু তাৰপিছত কথা পাতি পেলাই মানে অলপ মৰম মাৰে তাৰ মাতটো মানে ইমান ধুনীয়া লাগিল সঁচাকৈ তাৰপিছত কি কৰোঁ কথা পাতোঁতে তাৰপিছত ফোন নম্বৰটো বিচাৰিলোঁ আৰু ফোন নম্বৰটো দি দে মই কৈছোঁ দি দে আৰু দিলে মোৰ হাৰ্ট বিট শেষ আৰু তাই মানে হাঁহি এটা মাৰি পেলাই ক'লে ঠিক আছে মোৰ ফোন নম্বৰটো লোৱা আহি কিন্তু ৰাতিকৈ কল নকৰিবা দেই এইটো হোৱাটছএপহে নম্বৰ মোৰ হ'ব দিয়া ইমান টেনশ্যন কিয় লৈছা থেংক ইউ গাইজ নেক্সট পাৰ্টটো মই নেক্সট ভিডিঅ'ত ক'ম দেই নেক্সট পাৰ্টটো মানে কি থ্ৰিলাৰ আছে মানে নেক্সট পাৰ্টটো শুনিলে ইয়াৰ পাগল হৈ যাব সঁচাকৈ মই এইকাৰণে নেক্সট ভিডিঅ'তহে ক'ম দেই